মই বনশ্ৰী মোৰ চেনেল বনশ্ৰী মণ্ডলে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা শ্ৰী শ্ৰী কলীয়া ঠাকুৰ বিগ্ৰহতৰ শিক্ষাৰ্থীৰ এটি প্ৰতিষ্ঠান অৰুণোদয় কালচাৰেল ক্লাবে ৫৫ বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আৰু ২০২০ৰ ৫ ডিচেম্বৰ তাৰিখে ৫০খন পতাকা উত্তোলন কৰি সোণালী জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠান উদযাপন কৰা হৈছিলে আৰু ২০২১ ২৮ ২৯ ৩০ ডিচেম্বৰ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু আজি প্ৰথমটো দিনত কাৰ্যসূচী হ'ল স্মৃতি তৰ্পণ ক্লাবৰ প্ৰয়াত সদস্যৰ পৰিয়ালক প্ৰতিনিধিক সম্বৰ্ধনা সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শনী দুৱাৰ উন্মোচন প্ৰীতিভোজ মহিলাৰ নাম প্ৰদৰ্শন যিসকল আমাৰ গাঁৱৰ সকলো আইসকলে নাম প্ৰদৰ্শন কৰিব মুকলি ভেকচিন প্ৰতিযোগিতা গ্ৰন্থি প্ৰজ্বলন সাংস্কৃতিক মঞ্চ উন্মোচন সাংস্কৃতিক অনুষ্ঠান প্ৰতিবেশন আৰু এতিয়া আৰম্ভ হৈছে শোভাযাত্ৰা সাংস্কৃতিক শোভাযাত্ৰা বলক এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ
হৈ আছে দিয়ক ৰয়ে গোটেইকেইটাক দেখাব লাগিব নাচ নাচ জালে দিয়া হাতে দিবা লাগে কোন তাতে দিম তাৰমানে অলপ অলপ ধন্যবাদ সদৰভূমিদাৰৰ উন্মোচক হিচাপে আমাৰ সত্ৰাধিকাৰ হিচাপে মোক নিমন্ত্ৰণ কৰি অনাৰ কাৰণে অলপ ধন্যবাদ জনাইছোঁ লগতে অলপ কথা ক'ব বিচাৰিছোঁ যে আমাৰ গাঁওখনৰ যে যিখিনি ১৫৮৭ চনতে আমাৰ সত্ৰটো প্ৰতিষ্ঠা হৈছিলে আৰু সেই সত্ৰৰ পৰাই আহি পেলাই লাহে লাহে আমাৰ গাঁৱৰ সৰ্ববৃহৎ অনুষ্ঠান অৰুণোদয় কালচাৰেল ক্লাব আৰু তাৰ পৰাই আহি আহি আমি
গোপনে অথচ নির্ভীকভাৱে জ্বলি থকা এটি দগ্মকালী যাৰ বাবে जाते राती कर फूले